হেল্ল' গাইছ, দেখিব পাইছে আজি ৰাতিপুৱা এই ৰঙালাও কাটিছে যি চৌখা খান্দি আছে এতিয়া বৰ্তমান। এইটো আমাৰ ৰাজু দা কেনেকুৱা খবৰ খাতি? ভালেই লাগিছে। এতিয়া বিয়াত আহি কিনে বিয়াত আহি ভাল লাগিছে ন? আচ্ছা, এতিয়া কি কৰা আছে? চৌকা খান্দি আছোঁ বৰ্তমান আমি। চৌখা এতিয়া ভাত পানী বনাবলৈ অঁ দাদাই গাঁত খান্দি আছে। এনেই গাঁত খান্দি কেনেকুৱা লাগিছে? ঘাম পানী ওলাইছে। ওজনা টান বহুত টান ন? আপুনি উজুবলৈ নাভাবিব, বহুত কষ্ট। মাটিখন এটা দেখিবলৈ উজু ভাবিব কিন্তু ভিতৰত বহুত কষ্ট দেই। কুঁৱা চৌখা মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। তৰং বজাই দিব। আজি কি খানাৰ লগত কি হ'ব? ছাগলী নে কি? গোটা ছাগলী ন? খাই নাই নিয়ে নাজানো, গোটাকৈ দিব লাগিব জিন্দাকৈ। দেখিব পাৰিছে মানে মহে হাল বাই আছে। খেতি পথাৰৰ ওচৰ পাইছেহি, সেইকাৰণে হাল বাই আছে। হেল্ল' গাইছ, আজি অজয় পাৰ্টি দিছে মোক। কালি ছোৱালী আহিলোঁ। আজি কি পাৰ্টি হ'ব? বৰ ডাঙৰ পাৰ্টি হেনো আজি। ডাবুল হেনো মোৰ শুনিছোঁ ছাগলীয়ে দিছে হেনো এটা ভাগত। হেল্ল' গাইছ, ফাইনেলি এতিয়া ভাত পানী খাই কাম চাম কৰি শাক পাত কাটি কিনে এতিয়া ফাইনেলি এতিয়া আহিছে ডেক'ৰেশ্যনৰ কাৰণে। দেখিব পাৰিছে ডেক'ৰেশ্যনৰ কাৰণে আজি ৰাতি বনাই আছে। এতিয়া এই বিচনাখন উঠাই লৈ আনিলোঁ ভিতৰৰ পৰা। আপোনালোকে আহিব আজি ৰাতি, ধামাকা পাৰ্টি চলিব দেই আজি। এতিয়া কিমান ধুনীয়াকৈ দিছে ডেক'ৰেশ্যন। ইয়াত বান্ধি দিব এতিয়া, ফুলখিনি ভাল দিছে দেখিছে। চুলি চোৱা গাইছ, লিকটো দেখা দে, চকু চলাই মজা কৰিছে। গছৰ পাত হেল্ল' গাইছ, দেখিছে এতিয়া চাহপানী তাহপানী খাই অলপ বহি লৈছোঁ আমাৰ বেটেৰী ৰিক্সাত টমটমত। আমাৰ টিকনে এতিয়া ডিব্ৰুগড় ঘৰ ভাড়া কিমান? 20 টকা। অকল কাজিয়া ছখন হাত লগাই পৰা নাই। বৰ গাত দাদাহঁতে কৰিলে ইমান ধুনীয়া আছে। ফাইনেলি আমি আহিলোঁ বুলি কৈ দিয়ে। যদি আপোনালোকক বিয়াত যদি ডেক'ৰেশ্যন কৰিব লাগে, আপোনালোকে ভাল কৰি দিম, হেৰি কৰি দিব, কমেণ্ট কৰিব ভিডিঅ'ত, তেতিয়া দাদাক যোগাযোগ কৰি দিম। গম পাইছে? Happy
হেল্ল' গাইজ ফাইনেলি এতিয়া এই কইনা ঘৰৰ মানুহ আহিলে ভিতৰত আছে এতিয়া আপোনালোকক আমাৰ মৃদুল চুলি কোনে কাটিলে ডিব্ৰুগড় টাউনত না মৰাণত অঁ ভিডিঅ'টো ইমান ভাল নাই হোৱা আজি এনেই বনাইছোঁ আৰু ৰাজু দা খবৰ খাতি কেনেকুৱা খবৰ খাতি ভালে আছোঁ আৰু ভাত পানী বিয়াত আহিছোঁ ভাত পানী খোৱা নাই বৰ্তমান এতিয়া আলহী আহি পাইছে কালি যে প্ৰেজেণ্টকেইটা উঠিছিলে ক'ত বিয়া ঘৰত এইকেইটাই নমাই দিলোঁ এতিয়া ভোক ভোক লাগিছে তাতে সেইফালে চাহ আহিছে যেন পাইছোঁ গ'লে মানে পালোঁ হয় চাহ আহিছে খাবা নেকি খাব লাগে মাতি নেকি মাতি দিলে বেছি ভাল হ'লহেঁতেন আমাৰ মুদা আহিছে ডাঙৰ মুদা চাই দে চাই চাই তই যে তিনিবাৰ খালি কেলে মোক যে নুসুধাকে ৰসগোল্লাটো বিয়াত খাইছা নো ৰসগোল্লা কেইটা খালি পাঁচটা দাদা সেই ভাড়া কিমান ল'বা ডিব্ৰুগড়লৈকে তই জান মোৰ পিছপিনে এইটো ইপিনে ভাতটো দি লওঁ আলহীসকলক এইটো ব্ৰইলাৰ ন অঁ বৌ ভাত খাব লৈছে দাদা নাহিলে কেলে কেনে লৈছে আজি ভাল লাগিছে খাই আছে কনক ভাত খাইছে গাইছ ভাতটো খাই লওঁ এতিয়া ভাত খাবলৈ এইটো ফুটা হ'বলা এতিয়া ভাতটো খাই লওঁ One eternity later. এই ছোৱালী ঘৰ মানুহ যাব লৈছে এতিয়া আমিও ঘৰলৈ যাওঁ থাকিবা না हाँ रहम तेरा बाप यहाँ छोड़कर गया था कि तेरी माँ ৰহম কি মানে ৰহম হয় আকৌ মজা লাগিল মাতটো তোৰ নামটো কি নামটো কি আপোনাৰ মোৰ চেগ্ৰাম চেংৰাম অঁ চেগ্ৰাম গাঁও অঁ আমি গুৰু পিতাৰ লগত দুইজনেই আছিলোঁ প্ৰথমে অঁ অঁ বাছ আপোনাৰ ছোৱালী পেচেণ্ট লৈয়ে গৈছে পেচেণ্ট লৈ গৈছে ইয়াত দুজনে হ'ব ব'ল সোমা আইহঁত ভালকৈ বহা যাব দে বৌ ঠিক আছে তেনেহ'লে গৈ থাকক গৈ থাকক ঠিক আছে বাই বাই এই ডেক'ৰেশ্যন দেখিছে আপোনালোকে
A few moments later. এই দৰা কইনা ভাত খাইছে দেই গাইছ খাই নহ'ল লৈছে মুখখন দেখি নাই বাৰু আন্ধাৰ এই আমাৰ বৌ নতুন বৌ ভাত খাই কেনেকুৱা লাগিছে মজা এই দেখিছে আপু দা ভাত খাই আছে কেনেকুৱা লাগিছে মজা লাগিছে এই ভাৰতী বাই কি খাইছা মাছ এই মিঠু দা কেতিয়া আহিলা অঁ অজয় বিয়া খাব আহিছে অঁ ইউটিউবত দি দিম নেকি হা থামেলখন অঁ ভাল লাগে দিব ভাল লাগে সব গিফ্টবোৰ মোলৈ আহিছে এতিয়া গামলা ন নাচন দেখিছে গাইজ रुको जरा सबर करो দেখিব পাৰিছে বাই ভনী ফটো মাৰিছে আমাৰ কেমেৰামেন আমাক কোনে মাৰি দিব আমাক বিয়া ইমানখিনিতে খতম আমিয়ে সমাপ্ত কৰিছোঁ আৰু মণ্ডলী মানুহ গৈ শেষ হ'ল লাষ্টত আমিয়ে পাত চাত পেলাই গৈছোঁ আৰু অঁ এই ফটো মাৰিব লৈছে পেটটো কিনা দে পেটটো কিনা আমাৰ কেমেৰামেন আঁতৰি দে বাই বাই এই ঘৰ যাব লৈছোঁ এতিয়া মানুহ আহিছে বিয়ালৈ इसी के साथ आज की मजदूरी यहीं खत्म करते हैं। अगर तुम्हें वीडियो पसंद आई तो लाइक मारो यार, मुझे नहीं पता, मुझे 2 मिलियन लाइक्स चाहिए, कैसे ना कैसे करके मुझे चाहिए। इतना झिला मैं कभी नहीं होऊंगा अपनी पूरी जिंदगी में जितना इसमें झिलाऊं, मुझे चाहिए ही चाहिए। तो लाइक मारो और अगर तुम लोग नए हो तो सब्सक्राइब करो, वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती, मुझे नहीं पता, बस क्लिक हो जाना चाहिए। अब मैं भी जा रहा हूं, मुझे पैसों के पीछे भागना है। बाय।